ঋতুৰাজ দাদা এবাৰ কি হ'ল গম পোৱা? কওক। স্কুলত শিক্ষকে এজন ছাত্ৰক সুধিছে আৰু যে জাতিৰ পিতা কোন? ল'ৰাজনে ক'ব পৰা নাই। তাৰপিছত সুধিছে তোমালোকৰ ঘৰত বাইক আছে নে নাই? কৈছে আছে। দেউতাই কিমান স্পীডত চলায়? কৈছে নাজানো ছাৰ। তাৰে পিছত সুধিছে হাঁহে কণী পাৰে নে পোৱালি দিয়ে? সি চিন্তা কৰিছে, সি ক'ব পৰা নাই। লাষ্টত তাৰ শিক্ষকে তাক কৈছে আৰু যে তুমি এই গোটেইকেইটা বস্তু কালি ঘৰত যাবা, মা আৰু দেউতাক সুধিবা, সুধি আহি পিনে মোক কালি উত্তৰটো দিবা। ল'ৰাজন গৈছে ঘৰত ধুনীয়াকে, যাই পিনে তাৰ মাকক সুধিছে, সি যায় যে মা এনেকে ছাৰে সুধিছিলে যে জাতিৰ পিতা কোন? মাকে ক'লে যে জাতিৰ পিতা মহাত্মা গান্ধী হয়। তাৰে পিছত দেউতাক সুধিছে, দেউতা তুমি যে বাইক চলোৱা কিমান স্পীডত চলোৱা? দেউতাকে তাক ঘপককে কৈ দিলে যে ফুল স্পীডত। তাৰপিছত আকৌ মাকক সুধিছে যে মা হাঁহে কণী পাৰে নে পোৱালি দিয়ে? মাকে কৈছে কণী পাৰে। নেক্সট দিনাখন ল'ৰাজন তোমাৰ আহিছে স্কুলত, আহি পোৱাৰ পিছত তাৰ মাষ্টৰে সুধিছে যে ধ্ৰুৱ তুমি কালি যে তোমাক কিবা সুধিছিলোঁ প্ৰশ্নটো ঘৰত সুধিলানে? সি ধুনীয়াকৈ কৈছে ছাৰ সুধিলোঁ। তাৰপিছত মাষ্টৰে কৈছে দিয়াচোন পিছত কোৱা, যি সুধিছিলোঁ তাৰ উত্তৰটো দিয়া। সি আহি পিনে কৈছে ছাৰ মহাত্মা গান্ধীয়ে ফুল স্পীডত কণী পাৰে।